গাইজ গুড মৰ্ণিং এডিজ ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে 10:30 ৰাতিপুৱাৰ। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আচলতে প্ৰায় মোৰ ভিডিঅ' দি থকা নহয়, কিনো কৰিম কিনো দেখাম, আচলতে মোৰ একো কামেই নাথাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। ভাবিলোঁ আজি এটা নতুন ভিডিঅ' আপলোড কৰোঁ আৰু আজি দিনটো কি কৰিলোঁ, আৰু আজি বিশেষকৈ আমাৰ ঘৰত নেগেৰা নাম পাতিছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আচলতে 17 তাৰিখ বিশ্বকৰ্মা পূজাৰ দিনাখনিয়ে পতা কথা আছিলে, কিন্তু সেইদিনাখনি ৰাতি পাপা মানে নামঘৰলৈ যাব লগা হ'ল। তাত আমাৰ নামঘৰত নাম সামৰা পাতিছিলে, সেইকাৰণে পাতিব পৰা নহ'ল আৰু আজি পাতিছোঁ। আজি ৰাতি ইভিনিং 5টামান বজাৰ পৰা আৰম্ভ হ'ব। বিশেষ কাকো মতা নাই, ওচৰ চুবুৰীয়া কেইজনমানক মাতিছোঁ আৰু ফেমিলিৰ কেইজনমানক মাতিছোঁ। দূৰণিবোৰতো আহিব নোৱাৰি আৰু বেছি ডাঙৰকৈও পতা নাই, সৰুকৈ পাতিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই যেন, আৰু যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যোনসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকেও যাতে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ঠিক আছে তেন্তে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইডলি বনাবলৈ আধা কেজি চুজি পেকেট এটা, আমুল বাটাৰ, ঘি, চেৰি 1 পেকেট, কেইটামান হ'লেও হ'ব, বেকিং, এপোৱা গাখীৰ লৈছোঁ 2 পেকেট আৰু অলপ চেনি। এতিয়া চেৰিকেইটা সৰু সৰুকৈ কাটি ল'ম। Please one last time, could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, I always will meet again. It's time to care, we should just share love one day. Mine, 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 mine. এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি এটা বাটিত অলপ অলপকৈ উলিয়াই ল'ব। তেতিয়া বেকিং দিব পাৰিব, আৰু যদি একেলগে বেকিংটো দি দিয়ে তেনেহ'লে চুজিটোৱে বেকিংটো শুহি ল'ব পাৰে। Mine.
আৰু এনেকৈ ইডলি বনোৱা ষ্টেণ্ডডালত ঘি নহ'লে ৰিফাইন তেল অলপকৈ সানি ল'ব, কাৰণ এতিয়া পিছত উলিয়াব তেতিয়া সহজ হ'ব, সোনকালে এৰ খাই আহিব। Could you give us a chance if you might? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, our ways will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow our ways will meet again. It's time to care. We should just share love one day. আৰু শেষত ইডলি ষ্টেণ্ডডাল এনেকৈ প্ৰেছাৰ কুকাৰটোত ভৰাই দিব আৰু অকণমান পানী দিব কুকাৰটোত, আৰু গেছটো হাই ফ্লেমত দি দিব। এয়া চাওক, ইডলিকেইটা বহুত কোমল হৈছে আৰু খাবলৈ বহুত ভাল হৈছে। গধূলি সময়ত গোসাঁই ঘৰত পাপাই চাকি জ্বলাইছে, অলপ পাছত ভকত আহি পাবহি। ভকত নহা আগতে মা ভাগি অলপ নাগৰা বজাইছে। জেঠু আছে, সৰু জেঠু, সৰু জেঠাই আৰু মাহীও আছে, তাল বজাইছে। আৰু এয়া মা আৰু মাহীয়ে ৰুটি বনাইছে। এয়া ৰঙালাও, পটল আৰু আলু মিক্স কৰি বনাইছে, মাহীয়ে বনাইছে। এয়া সোণৰ বাংশী গঢ়াই থৈছো অঘৰতে বজাবা চাম কানু
আৰু আজিৰ এই দিহানাম ইমানতেই সামৰণি মাৰিছে। আৰু এয়া আমাৰ বৰমাই ভকতসকলক খাবলৈ বিলাই আছে। আৰু আনফালে খাই আছে বৰমা আৰু খুৰীহঁতে। মই বেছি ভিডিঅ' নকৰিলোঁ কাৰণ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, সেইকাৰণে এনেকৈ অলপ অলপকৈ সকলোকে দেখাই দিছোঁ। এয়া সৰু জেঠাই খাই আছে, এয়া কুন্তি বা, এয়া মোৰ বা আৰু এয়া পিংকি বা। 9:30 আজি নেক্সট ডে হয় কাৰণ মই কালি ভিডিঅ' শেষ কৰিব নোৱাৰিলোঁ। নাম শেষ হোৱাৰ পিছত বহুত কামি থাকে, চফা কৰা আৰু কিবাকিবি সেইখিনি কৰিলোঁ। মা, মই, বা আৰু মাহীও কৰিলে আমাৰ লগতে। তো ৰাতিয়ে চব কাম শেষ কৰি দিলোঁ। পিছদিনাখনিলে এনেও থৈ ভালেই নালাগে, সেইকাৰণে ৰাতিয়ে শেষ কৰিলোঁ। আৰু কালি আমাৰ ৰাতি শোৱা এনেও দেৰি হ'ল, 12-1মান বজাত খোৱা হৈছে, সেইকাৰণে মই ভিডিঅ' এণ্ডিং কৰিব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ আজিয়ে এণ্ডিং কৰি দিওঁ। ভিডিঅ' কৰা মোৰ বেছি নহ'ল, মই বনোৱা মেলা ভিডিঅ' কৰাই নহ'ল কাৰণ মই নামৰ ভিডিঅ' লৈ থাকোঁতে মই বনোৱা মেলা ভিডিঅ' কৰিবই নোৱাৰিলোঁ। সেইকাৰণে আপোনালোকে বেয়া নাপাব। মই যিখিনি ভিডিঅ' কৰিলোঁ সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ৰ সৈতে। কেতিয়া লগ পাম নাজানো, কিন্তু সোনকালেই লগ পাম বুলি আশা ৰাখিলোঁ, আশা কৰোঁ। ঠিক আছে তেন্তে।